অকমান বাঢ়িছে বিশেষকে আজি এই বেলা হেৰ মইনো তোৰ কি ভাগৰ ভাত গাল খালো তই যে মোকে চৰ্চি আছিলি ভাতৰ কথাহে কৈছা নে লগতে মাছ খেতি হ'ব তোৰ এই ভাত মাছ খোৱা কথাখন তই এতিয়া হেৰি নহয় বাপে কেনি গ'ল মোৰ পিতাই শহুৰ বুলিলে বৰ মানুহৰ বেটা সৰু হৈ যাব বাপেকে কিমান উঠাব পাৰে চাম পিতাই পাতা উঠাব পাৰে আকৌ চাওঁচোন বাপেকে আইটিও নাই নহয় আইটি হাতী বাপে কবি বাপেৰে আহিলে কবি বোলে ভিনিহি আহিছিল এই কাণতে কাণ মাৰি লৈ সেই বৰ চপা গছজোপা কাটিবলৈ এতিয়া ঘৰত মানুহ নেদেখি উলটি গ'ল মহৰ শিঙত পকিলে এটা আমাৰ যোৱা সম্বন্ধ মিলে বা এনেকুৱা আপদীয়া ল'ৰাৰ পৰা মই নিৰূপায় আৰু মই মৰম কৰিলো ময়ো একদম মাতি বুলি বুজাই বহাই লৈ আহোঁগে
বাটত খোৱা সেই কলাকি হৈ লগ্নি দিয়াত পৰিছে এতিয়া এই পেটটো কথা ভাবিহে হওঁতে পেটাই তোলেহে চিন্তা কি কম হয় তাহানি বোলে আগত চিট নাই কিন্তু সেই নগা জগা দখা মিছে যেনহে পাইছে আহি থকা সিহঁতে বোলে সেই দুখত আনন্দ কৰা শুনি সেই মেনি মহে কাঠি পিয়াইছে আৰু কুকুলি হাতীয়ে পিঠিত লৈ ঘূৰি ফুৰিছে মোৰ কপালৰ ভিতৰত আছে তেনেকুৱা ঘৰ এটাকে ধৰিছ নেকি কি যি মনলৈ আহে ধৰিবি দেই এ ৰাম এ পিতায়ে খেদিলে ও দুপৰীয়াৰ ভোক ও আয়ু মোৰ নাছিলে ঘৰত ও কোন কথা সহক এই জগত তহ ও এমুঠি দিয়াহি মুখ মোৰ হলে দুৱাৰ মেলোতে কোনোবাই গম পাই বুলিহে ভয় লাগে সিদিনা কি হ'ল জানো সেই বৰ চাগৰ পৰা সেই বুন্দাটো নামি অহা দেখিয়ে মানুহ বুলি বৰ ভয় খালো নহয় কি কম মোৰ বুকুখন দুদিনলৈকে দীঘেল চাক ধান বনাতি বান্ধি আছিল নহয় সেয়েহে মোক আগ নকৰিবি ককাই মোক বাহিৰতে থবি মুঠতেহে ভাৰ ল'ব বেলিকাহে মোক বনাবি দেই ইয়ালৈকেহে মতাটো হৈ উপজিছিলি আৰু তোৰ ভয়ৰ গোট ইমানটো হলে ইমান ডাঙৰ কামলৈ ওলাবই নালাগে শুন বুদ্ধি জানিলে ভয় নাই আন একো নাপালেও দুৱাৰ চুকৰ কাঠিত ছালৰ কুটাত গুজি ল'ব লাগে তেতিয়া আৰু দুৱাৰে মনত ৰাখিবি এনেকৈহে বিদ্যাটো শিকাবি আকৌ তেহে পাৰো তেতিয়াহ'লে আজি পৰা চাবি নহ'লে আজি ৰাতিয়ে দেখিবিচোন হয় সঁচা মাকৰ পেটত কোনেও শিকিলা হে বাৰু তই মোৰ চালত চলিবিচোন তোক মই মানুহ কৰিহে এৰিম নে মোৰ মন্ত্ৰ ভাগে কাম দিছে যেন পাইছো ইহঁতে মোক সেই পেটৰ ভোকটো মাৰিব যেন পাইছো ইহঁতৰ লগ ল'ব পাৰিলে নহয় মোৰ কাম সিজিলা আৰু দেই কি বুলি কওঁ তেওঁ লংকালে যায় লংকা দুই লাগে পলাব নালাগে ধৰে হেনো মানে সেই লগ ধৰিব কালি যে আনিছো মাতি দিয়ে মাতি এক কাপ থৈ দিব দিয়ে যি ঘৰত সোমাইছিল আছে আৰু নহ'লে ৰুটি আছে এটা মাঙা আছে কপাল ধুইছ এই বস্তুবোৰ চিকমাই উঠাওঁতে গ'ল নহয় কপালখনত কোনো মতে মই বহুৱা বাই এইখিনি পাইছো কিয় মই আছো নহয় মই কোৱা নাছিলো এই ভাৰ ল'বলৈকো এটা লাগে নহয় সেইটো হ'ব বাৰু গাঁৱৰে সৈতে সোধা পোছা কৰি লওঁ সোধা পোছা কৰা সকাম নাই যাব লাগে বেছি দূৰ নহয় সৌটোতে ঘৰটো দেখিছেনে সেই যে ঢাপমাৰ ঘৰ সৌটো বৰ ধনী মানুহ বেছ কথা ভাল ঠেক মিলিছে সেই কওঁতে কলা যতৰতে খলা এই চিকমাই কঁকালটো কেঁচেকা খোৱা বুলি কোৱা নাছিলো জানো পিছে যান এতিয়া কথা কা পিঠি পাওঁ এওঁৰ অৰ্থাৎ তেওঁ হেনো সেই বুকু চাত
ল'ব লাগে নহয় নে ইমান বুদ্ধি কিয় মই আছো নহয় ময়ে ল'ম বাৰু আপোনাক দুখোচা সেইটো হ'ব বাৰু পিছে ভিতৰ সোমাব কোনটো মোকে ধৰি সোমাবা তুমি কিন্তু বস্তু বাচিব জানিবা জানো কি যে কথা কোৱাটো বোলে সেইটো বিদ্যা নজনাকে এইটো বিদ্যাত হাত দিওঁ নে তথাপিতো কোৱাচোন বাৰু সেই চোৰৰ বুদ্ধিটো শিকি থওঁ কি আন্ধাৰতে খেপিয়াই পোৱা বস্তুবোৰ নিয়মীয়াকৈ বজাই মই তাকেহে কওঁ একেবাৰে মিলি গ'ল কেলে নিমিলিব দুয়োজন একেবাৰে পকা মানুহ এতিয়া দেৰি কৰিব নালাগে বলা 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 উঠোৱা আহি আকৌ নহয় ৰাজিলো কৰি কৰ্মময়ী ধনে কাঢ়ি নিলে চকুৰ ঘুমতি মূৰ কি কৰো কি স্নগোহাই হৰিণাৰ গাৰ মঙহেই শত্ৰু হৈছে মোৰ এই ধন বস্তুবোৰেই মোৰ কাম হৈছে এইবোৰ আৰ্জুতে যি সুখ পাইছিলো এইবোৰ ৰাখোঁতে তাৰ 60 গুণ বেছি দুখ পাইছো ই মোৰ সোণ খাম নাইকিয়া কৰিছে ফাচিল মিলকৈ টোপনি আহিলেও মেকুৰীয়ে নিগনিয়ে জ্বৰ জ্বৰাই উঠিলেই কাণ হাড় দি শুনি থাকো বতাহত বোৱাৰে কেৰাই উঠিলেই উঠি আহি চাওঁ শুনিবৰ পৰা মোৰ গাত সোণ খাম নাইকিয়া হৈছে পিছদিনা বাকী থকা ধনখিনি কলহত ভৰাই নিজানে নি বাৰী চুকত পুতি থৈছোগৈ কেলে কম নকম সিজনীকো কোৱা নাই এৰ ছালৰো কাম থাকে নোকোৱাকৈ ময়ো যদি ধন কলোৱে পাওঁ তথাপিতো চোৰৰ বুকুত দিবলৈ নাই পুত্ৰ পৰিবাৰ কিমান পৰ দি থাকিম পাই কিবা এটা ক'লে সেই পেটটো পূজা কৰিব পাৰিলে হ'ল আৰু দেই কি হ'ল এইটো কিবা এটা বহালো ৰচোন ৰ চাবলৈ দে কটকিনীয়া মানুহ দিয় পেট মাৰি পইচা সাজি থৈছে ধনী হবলৈ কথা বৰ মনিহত ৰ পেটটোক পূজা এভাগ দি লওঁ ধনী কৰাই আছো তোক মই কিহত বহাল কিবা এটা জানো কি এইটো হাতত পুথি মঙলবাৰ সুধিব লাগিছে নে মই কোন চোৰ কথা কি হয় এইটো এবাৰ কি বুলি ভাবিছে চোৰ বুলিলে উৰ পৰে কথা ইয়াৰ টনটনিখন দেখিছ ৰচোন মোক পিছে পৰা পেলাব পাৰিবি প্ৰথমতে সেই সান্দসকলতো ক'ত আছে দেখুৱাই দেচোন
এইটো ক'বা বলিয়া মানুহ মইতো শান্ত বলিয়া ঐ কাইলৈ এই ৰজা শান্ত খুজি খাবি কৈ আজি তোক বল কথা পাই তললে ধৰ এই মই কাচুটিখন নৰ কৰিছে কি হ'ল এই কালিৰ পৰা মোৰ পেটত সেই লখিমী সঞ্চাৰ হোৱা নাই তেওঁ জুই হ'ব পাওঁ কাৰণে জুইটাৰ লগতে চোৱাৰ লগত কি ধেমালি কৰিব লাগে দেখিছ কথা তোক বান্ধি থওঁ দেচোন তই ৰাতিপুৱা এই ৰজা ওচৰত সান্দসকলতো ক'ত আছে দেখুৱাই দে মোক পেটত পূজা নিদিলে তোক কিন্তু পাপে চুব কথা কৈ চুব সান্দসকলতো ক'ত আছে দেখুৱাই নকৈছিলো খিজুনি বোলে হাঙুৰৰ পথাৰত সুন্দৰী ভালকৈ কোনো যিটো সোমোৱাবি গৰু চেঙা বুলি তাই নেজানে জানো ভাল ৰুবি আজি দুই হাতে ৰব উপকাৰ কৰকহে দেউতাহে ঈশ্বৰেহে মিলাইছে আপোনালোকক এইখিনি পঢ়ত ভাল 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 সেই পৰ উপকাৰ কৰাটোহে মোৰ পিতৃ বাৰু কোৱাচোন কি কৰিব লাগে হে দেউতাটি যে বাঘৰ বুকুলে যোৱা গৰুটোক মাৰ এটা মাৰি ৰাখি দিয়াহে আৰু সেই খেদা এটা মাৰি দিয়াহে নহ'ব কথা এইটো চোৰ মই ইয়াক ধৰি ৰজা ওচৰলৈ আনিছো ই মোৰ হাতত বন্দী এয়া তাৰ হাতত বোলে বন্দী তুমি যে মোৰ লেজুত ধৰা বন্দীও বন্দী হয় তোমাৰহে ধৰ্মলৈ মতি নাই মোৰ হ'লে বৰ ভয় লাগে তেওঁ তুমি সেই কলহটোত নিদি পেলাই সান্দসকলতো নিদি পেলাই ঘৰতে পাপ লগাই আহিছা মই সেইবোৰ বেয়া পাওঁ দেই চোৰৰো ধৰ্মলৈ মতি মইহে কথনতে মজিছো ইয়াক যাবলৈ দিওঁ ইয়াৰ জহতে কিজানি ময়ো অকণমান পুণ্য আৰ্জিব পাৰোঁৱে তাৰ জহতে কিজানি ময়ো পাওঁ হে মই এৰি দিলেহে সি যাব পাৰিব মানে নহয় যা বাৰু নপলাবি আকৌ পলৰীয়া নাম নলয় চাবা সেই এটা পাকত গৈ নিজলৈ পুণ্য আৰ্জিম আনটো ওপৰত সেই পৰৰ ওপৰত সেই পাপ থাপিম চাই থাকা তুমি দেই যোৱা দেউতাহে বেগাই যোৱা গুণ নহয় তেওঁ ধৰম হ'ব আৰু মই একেটা পাকতে ইটোকো আগচি আনোগৈ কেলে নহ'ব মই দুইটাই আৰ্জিম চাই থাকা কথা কি চাই আছা গৰুটো উভতাই নানিলা দেখোন তুমি জানো উভতাই আনিব কৈছিলা মা এটা মাৰি ৰাখি থৈ আহিবহে কৈছিলা কি কোৱা সেই একেটা মাতে হেয়া কাজি ভামেলি পৰি আছে কটা তই দেখোন মুখৰ মৰিয়াই মাৰিলি মই কেতিয়া মৰিয়াই মাৰিলো আকৌ তোমাক মাৰিবলৈ কোৱা নাছিলা নহয় গৰুটোকহে মাৰিবলৈ কৈছিলা একেবাৰে হেয়াকে পৰি আছে মই এইবোৰ কিবোৰ কথা নাজানো এইবোৰ আকৌ কেনেকুৱা মানুহ ইহঁতে কোৱা মতে কৰিলে আকৌ বোলে ৰজা ওচৰলৈ নি কলৈ নিবা হে কলৈ নিবা মায়া মই সংসাৰত মেলি দিলো না
পালোহেঁতেন কত যে হাতৰা বাতৰি এই বাতি দি পাৰ হৈ গ'লগৈ কেৰেচোন ফুটা কৰি এটাও নেবেহালে লোন জেগাকেনো কিনিনো কেৰেচ কিনো কৰিম আৰু ঘৰত গৈ খাৱনি খোৱাগেহে হ'ব আৰু পাৰোঁতে জানো তাকো নকৰোঁ ল'ৰা পোৱালিটো আকৌ সেই লোন নহ'লে মুখত একোকে নিদিয়ে নহয় কিবা এটা কিনি খোৱাচোন নাপায় দোকানৰ ওপৰতে লৈ যাম মোক চুৰে আকৌ ৰজাৰ ওচৰলে পিঠি উঠিহে যায় কান্ধত উঠিহে যায় কথা চুৰ কৰিবলৈ যাওঁ যদি পিঠিত উঠি যাব পাৰো ৰজাৰ ওচৰলে যাতে কাণত উঠি যোৱাটো কি ডাঙৰ কথা অধৰণি মেনে মেনে থাক এই ঘিউত জুই ঢালি নলবি এতিয়া চুচৰাই নিম বুলি জনা নাই নে জানিছো সেইকাৰণেহে তোমাক খঙত জুই পৰা সেই ঘিউত ঢালি সেই চেচনি পেলাই ল'ব বিচাৰিছো সঁচাই বুজিছনে হালোৱা এচাৰি কোব বেমাৰ কৰাই দিম বুলি জনা নাই নে কেলে নাজানিম সেই দেখিহে তাৰ কাণখন বিচাৰিছো মূৰটোৰ ওপৰত উঠিব নাপালে আমাক লৰাব পাৰিম বুলি ভাবিছো এইটো নেচেল এইটো কবা অহ বুলি আধা কথা লোৱা ইয়াৰ লগত মুখ চুপতি মাৰি কিডাল পাবাহে হেৰা এই আছে যদি আধুলি এটা দি এই পোহাইজনী পৰা কলকুঁহিয়া কিবা এটা কিনি দিয়া দিয়া মোৰ হাতত নাই নহয় মই পথাৰলৈহে আহিছিলো পইচানো কেলে আনিছো মোৰ লগতো নাই নহয় টুকুনা ককাইহঁত মেললৈ আহিছিলা হাতত পাতি পইচা এটা লৈ অহা নাই একদম লুজু কৰি দিয়া একডাল লুজু কৰি দিয়া মোৰ বুঢ়ী কোনোবাটো খুলিছা লুজু কৰি মই বাৰু দিছো ঢিলাই দেই তই যি কৰ কৰকে যা যেনেকে তাৰ শকটো মাৰকেইটা ভোকত চৰ্বন এটা খাবলৈ এৰি দিব লাগেতো নহ'লে মানুহৰ পালিহে দেহি জাপৰি বাইটি তুমি মোক দুখত নপঠিয়ালে কোনে পঠিয়াব এই কলবোৰ বাওনে মনত বিষাদ লাগি আছে পাক এটা মাৰি দিম সেই কল এটা দিবা দিবা দিয়া যদি সেই চাৰিটা দিবা মই বলে পাৰো মানে পইচাটো পেলাবি কল ৰাখি লবি কুকুৰ তোৰটো মানে গুচি যাবি কিহৰ আকৌ লেলা খাটাখন চলাবলৈ আহিছ তই মোৰ লগত হয়নে সৰস্বতী মাইকী মানুহ পইচা নাই বুলি ভাবিছে তাই এইবোৰকো কেনেকুৱা মানুহ ইহঁতে কোৱা মতে কৰিলে আকৌ বোলে সেই ৰজাৰ ওচৰত দিয়ে এই তহঁতি যি কৰ কৈ থাক মোৰ পেটৰ ভোকটো মাৰি ল'ব
কিহৰ গোচৰ আজি ডাঙৰীয়া? স্বৰ্গদেউ ঈশ্বৰ, গোচৰ 3খন, চুৰি, ডকাইতি আৰু গোবধৰ। কিন্তু অপৰাধী দেখোন এটাহে। হৈছে স্বৰ্গদেউ, সেই এটাৰ কপালতে 3টা 3 গছ গোচৰৰ দোষ। ইনো কেনে কথা? একেদিনাই একেলগতে 3খন গোচৰত সি কেনেকৈ পৰিল? হয় স্বৰ্গদেউ, এতিয়া এই বিচাৰতহে ওলাই পৰিব নহয় জানো? বিচাৰ আৰম্ভ কৰক। ভাল স্বৰ্গদেউ ঈশ্বৰ, গোচৰীয়া হওক, অহাত এফলীয়া হওক আৰু এই অপৰাধী এফলীয়া হওক। আৰু কচোন এতিয়া প্ৰথম গোচৰীয়া কোন? মই দেউতা ঈশ্বৰ। ই গভাই চোৰ। ই নিশা মোৰ ঘৰত চোৰ সোমাই বয় বস্তুলৈ ওলাবলৈ নপাওঁতে ৰাতিটো বান্ধি থৈ পুৱা আপোনালোকৰ ওচৰলৈ লৈ আহিছো। গভাইত চোৰ দেউতা এইটো। হেৰৌ, সঁচানে তই এই গৃহস্থৰ ঘৰত চোৰ সোমাইছিলি? চোৰ বুলিয়েতো লৈ আহিছো। পিছে দেউতা ঈশ্বৰ হয় প্ৰমাণলৈকে চাওকচোন। সি আৰু কি প্ৰমাণ দিব দেউতা ঈশ্বৰ? হাতে লোটে ধৰি লৈ আহিছো, তাৰ কি কবলৈ আছে? হেৰৌ, সঁচানে অপৰাধী আৰু কিবা ক'বলগীয়া আছেনে? দেউতা ঈশ্বৰ কৃষ্ণ, মোৰ বিশেষ ক'ব লগা নাই, সঁচা কথা। কিন্তু দেউতা ঈশ্বৰ এই ৰাতি বিয়লি কাল বুলিতো সিয়ে কৈছে। বাহিৰত মানুহ দুনো নাই। সিয়েতে মোক বাহিৰৰ পৰা চুচুৱাই ধৰি আনি ভিতৰত ভৰাই থোৱা নাই। সিয়ে তাৰ প্ৰমাণ দিয়কচোন। ইওতো সম্ভৱপৰ কথা। এই কথাটোত দুয়োটাৰে প্ৰমাণৰ প্ৰয়োজন। হেৰৌ, গুচৰীয়াই কচোন, তই যে তাক বাটৰ পৰা ধৰি অনা নাই, ঘৰৰ ভিতৰতহে পাইছিলি, সেইটো কোনে কোনে দেখিছিলি? তই প্ৰমাণ দিব পাৰিবি? তেতিয়া দান কোনো নাছিল নহয়, প্ৰথমো সিজনীয়েহে দেখিছিল। তেনেহলে দেউতা ঈশ্বৰ মোক শপতো লিখি দিয়ক, য'তে ধৰিবলৈ কয় মই ত'তে ধৰিব পাৰো। সেইটো বাদ দিয়কচোন দেউতা ঈশ্বৰ। সিনো কেনেকে সাৰ পালে সেইটোকে সুধো। দেউতা ঈশ্বৰ, ই মোৰ ভিতৰত সোমাই বেৰত ওলমাই থোৱা ঢোলটো বজাই দিয়াত মই সাৰ পাই দেখো এইটো চোৰ সোমাইছে। এইটোনো কি কথা? আমাকতো সোমোৱা কথা দেখোন ডাঙৰীয়া। স্বৰ্গদেউ ঈশ্বৰ, এতিয়া বাৰু কিবা প্ৰমাণ লাগেনে? ধন্য দেউতা ঈশ্বৰ, ই বাজ নে ভিতৰ সেই জ্ঞান হেৰুৱাইছে। নহলে নহয় বাটৰ মানুহ এটা চুচুৱাই ধৰি আনি এই ৰজাৰ ওচৰত দিয়ে নে? মই বোলো কলৈ নিয়ে নি থাকক, বোলে এই চেগতে সেই ৰাজদৰ্শনো কৰা হ'ব। দেউতা ঈশ্বৰ, এই খাই আপোনাৰ অনুগ্ৰহ একেবাৰে পিছত মনত পেলাই দিম দেই। এই ঘুচৰীয়া যে ভ্ৰমত পৰিছে এইটো বিশিষ্ট প্ৰমাণ পোৱা গ'ল। মোৰ মতে গোচৰ সম্পূৰ্ণ মিছা। এতিয়া স্বৰ্গদেৱে কি ৰায় দিয়ে? অপৰাধীক এই গোচৰৰ পৰা মুক্তি দিয়া হয়। এতিয়া ভেচিয়া নহ'লে ঘৰত পূজা ফাকি নিদিয়াকে পেটটোত মোৰ জঞ্জাল লগাই থৈ আহিছিল। আৰু তেতিয়া মই বলিয়া, সান্দহ বলিয়া। এতিয়া বলিয়া কোন? মই টকা পইচা হবাই মোক বলিয়া কৰিব যেনে পাইছো। দেউতা ঈশ্বৰ, ই মোৰ হালৰ বলধি গৰু এটাক মৰিয়াই মাৰি থৈ আহিছে। সঁচানে? সঁচা দেউতা ঈশ্বৰ, সঁচা কথা কৈ কটা যাওঁ। কিন্তু দেউতা ঈশ্বৰ, গৰুটো মৰা হয়। তই কিয় নহবি? তই তেতিয়াহ'লে তাক ক্ষতিপূৰণ দিব লাগিব। হৈছে দেউতা ঈশ্বৰ, মই সেইটো গৰু 1 কোটি টকা দি কিনিছিলো দেউতা ঈশ্বৰ। তেনেহ'লে তই তাক সেইখিনি তই ঘূৰাই দিব লাগিব। মাতি দিম দিব লগা হ'ল। কিন্তু এটা কথা, মই সঁচা কথাটোহে কৈছো, মই নিজক দুখী বুলিহে হৈ পঢ়া নাই নহয়। কেলেই নহবি দুখী? তোৰ নিজৰ মুখৰ কথাই তোক দুখী প্ৰমাণ কৰিছে দেখোন। এই তাৰ কামতে চলিলে মই দুখী হ'ব লাগে নালাগে। তাৰ কথামতে চলিলে তই শলাগহে পাব লাগিছিলে। এতিয়া দেউতা ইচ্ছা কি কয়? তই কচোন বাৰু, ই কেনেকে মাৰিলে সঁচা হয়নে নহয়? দেউতা ইচ্ছা মই কৈ আছো, এই গৃহস্থই মোক চুৰ বুলি বান্ধি লৈ আনি আছে। এনেকে টানি টানি আনি আছে। এনেকেও টানি টানি আনি আছে। তাৰপিছত মই তই সি সেই হাল বাবলৈ লোৱা গৰু দুটাই এৰাল ছিঙি পেলাই ধৰে মাৰি সি মোক আঠে পেঠে আহি পেলাই কয়, গৰুটো উতাতি সি এই বাঘৰ বুকুলে যোৱা গৰুটোক কোপ এটা মাৰি ৰাখি থৈ আহে। মই বোলো সেই বাঘৰ মুখলৈ যোৱা কোপ এটা মাৰি ৰাখি থৈ আহা। এটা কোবতকে যদি মই বেছিকে মাৰিছো
সেই বুলি কোৱা হয় দেউতা ঈশ্বৰ পিছে সি কেইটা মাৰ মাৰিলে একেটা মাৰোতে দেউতা ঈশ্বৰ কেতিয়াবা কিবা প্ৰমাণ লাগেনে প্ৰমাণৰ প্ৰয়োজন নাই এইটো দেখোন 1000 টকীয়া কথা দেউতা ঈশ্বৰ এয়া আপোনাৰ অনুগ্ৰহ আকৌ পিছত মনত পেলাই দিয়া হ'ব দেই যদি মই ইউটিউবও বেছি নাখাওঁ চাই থাকোঁ এতিয়া তোৰ গোচৰৰ কথা ক দেউতা ঈশ্বৰ এই ককা যোৱাই মোৰে কাচিৰ কল খাই মোকে ঘূৰাই পেলাই এনে দিন টকাই হ'লে আমি বাৰী দুখিনি মানুহ কেনেকৈ ধৰিম দেউতা ঈশ্বৰ দৌৰিব নোৱাৰা যদি মৰি থাকিব পৰা মৰি থাকক তই বাৰু তাই পাচি কল খাই তাই দুখত ঘূৰিয়াব লাগে নে কথাটো সঁচানে হয় মই কৈছো নে মই মিছা কথা কেতিয়াও নকওঁ কিন্তু দেউতা ঈশ্বৰ তাই কথা মতে চলিলে মই জানো জগৰীয়া হ'ব লাগে আৰু সেই বস্তু টকা দি পেলাই টকা দিয়া হয় নহয় তাই প্ৰথমতে যদি তই চলিছিলি তেতিয়াহ'লে তই সলত পাব লাগিছিল আৰু পইচা দি বস্তু খালে টকা দিয়া নুবুজাই নহয় হেৰ বেটি সি তোৰ পাচি কল খাই পইচা দিছিল নে দেউতা ঈশ্বৰ পিছে মই কওঁ এই তাই কল বন্ধলৈ বহি আছে মই দৰ দাম কৰোঁতে ক'লে বোলে কটা যোৱা বোলে পইচা দি দিবি কল ৰাখি নিবি বুকুত গুৰটো মাৰি থৈ গুচি যাবি কথাত নালাগিনো কিহত লাগে কথা কচোন মই জানো সেই তই কোৱা মতে কোৱা নাছিল তোৰ পৰা পাক লগা কথাবোৰ আমি ধৰিব মানুহ আমি চিধা চিধি মানুহ দেওঁ এইটো দেখোন টকীয়া কথা দেউতা ঈশ্বৰ এয়া আপোনাৰ একে অনুগ্ৰহৰ ওপৰত অনুগ্ৰহ পিছত মনত পেলাই দিম স্বৰ্গদেউ ঈশ্বৰ এতিয়াহে বিচাৰৰ ৰায় শুনা অপৰাধী এখন দুখৰো দুখী নহয় গতিকে ইয়াক মই মুক্তি দিলোঁ এতিয়া নিজ হাতে দোল খুলি গোচৰ ইয়াক ঘৰা ঘূৰি যাব পাৰে আৰু এতিয়া পদকীয়াও যাব পাৰে ভাল স্বৰ্গদেউ ঈশ্বৰ তহঁতক বাটত একেকা নিদিম বুলি ভাবিছো টান পালো হয় দিয়ক মোৰ পৰা কিনি আকৌ মোকে বেচিব বিচাৰে বোপাই কিনো টেটুন লাল হিও কিন্তু তই কিন্তু কথাহে টেটুন বুলি কওঁ তই কিন্তু তই কিন্তু গম পোৱা নাই নে মই একো শুনাই নাই নহয় আজি সেই মুখ পোৱাটোলে কিয় বোপাই সেইটোৱে পালে হলে জীয়াই বেছি খাব বোপাই সেইটোৱে কিন্তু হ'ব পাই মই কিন্তু দেখা নাই শুনিছোহে নামে গাঁৱে হেনো ককাই কথাত তেওঁৱে ক'লে নোৱাৰে মন্ত্ৰী ডাঙৰীয়াও বিগৰে সিদিনাখন তিনিটা কথাতে তিনিটা গোঠৰ তিলিকতে উৰাই দিলে কেনেনো নামে গাঁৱে টেটুনো কচোন শুনিয়ে থওঁ তাকে নামতহে যোজনা দিয়া শুনিছিলো টেটুন বুলি এতিয়া কিন্তু সঁচাকৈ টেটুন নামেৰ চেঙেৰা ডেকা এটা সুধিছে ককাই কিয় তাৰ কিন্তু নাম কিন্তু শুনিলেই কিন্তু তই যাওঁ কেনেনো কচোন ভাঙি পাতি ক'লে কিবা দায় লাগে নেকি ফুৰতেনো কিয় ক'লে কিন্তু দায় নাই কিন্তু নাম লওঁতে ভূতে পোৱালি পাই আহিতে লাগে কিন্তু আমি দুটাহে আছো বা তই মানে কৈ যা শুনি কিন্তু তই কিন্তু দুটাহে গম পাইছ সদায় কিন্তু বলে পোৱা নাই সিদিনাখন কিন্তু মন্ত্ৰীদা গৈ চকুত ধূলি দি কাম সাধিলে কেনেকৈ পালো মন্ত্ৰী ডাঙৰীয়া চকুত ধূলি চাকি মাৰিবলৈ কিন্তু তই কিন্তু নিচে ভেদা মানুহ কিন্তু কিন্তু এই চকুত ধূলি দিয়া মানে কিন্তু ধোৱা দিয়া বুজাই কেনেকৈ কচোন কেনেকৈ কিন্তু শুন সেইদিনাখন সেই টেটুন বোলাটো মন্ত্ৰী ডাঙৰীয়া পদূলি আগি দি গৈছে পিছে গাভৰু তোলৰ ফালে চাই চকু টিপিয়াইছে ইমান তীখা পিছে মন্ত্ৰী ডাঙৰীয়া কিন্তু গম পায় তাক কিন্তু তেতিয়াই ঘূৰাই নিয়ে পিছে তেতিয়াই চাগে তাক শালত দিবলৈ হুকুম দিলে ইমান টুপিত হ'ব তাৰ তেনে দশাটো কিন্তু ক'তনো শালত দিলে
শুনিল কিন্তু দেউতাৰ চৰালৈ ধৰি ঘূৰি থাকোঁতে বাটতে কিন্তু ঘনাই চকু টিপিয়া স্বভাৱৰ মানুহটো হৈ গৈ দেউতাৰ ওচৰত থিয় কৰালত কথাৰ প্ৰতি চকু টিপিয়াবলৈ ধৰিলে পাই বুদ্ধিও পাই তই সঁচাহে কৈছনে সঁচাহে কৈছো কিন্তু ঠিক তাতে ভাল থাকত ডাঙৰীয়া ৰাজ্য কুশল নে ৰাজ্যৰ চাৰিওফালে শান্তি ৰক্ষা কৰিছেনে হৈছে স্বৰ্গদেউ মই জনাত ক'তো একো অশান্তিৰ চিন নাই পিছে স্বৰ্গদেউৰ অভিযোগটো কি আছে নহয় ডাঙৰীয়া আপোনালোকৰ মুখেৰে দেশৰ শান্তিৰ কথা শুনিলে মই অলপ বিশেষ ধৰণৰ শান্তি অনুভৱ কৰোঁ আপোনালোক বিষয়াকেইজনে এই ৰাজ্যৰ ঘাই ধৰণ এয়া স্বৰ্গদেউৰ অনুগ্ৰহ মাথো আৰু আমি এই বিষয়াসকল স্বৰ্গদেউৰ হাতৰ অস্ত্ৰ মাথো স্বৰ্গদেউৰ নিজ গুণে তপস্যা চাৰিওফালে ৰৈ বৈ গৈছে স্বৰ্গদেউৰ সাধুবাদ চাৰিওফালে শুনা যায় ডাঙৰীয়া ইয়াৰ গৰাকী অকল ময়ে নহয় ইয়াত কিন্তু আপোনাৰো ভাগ আছে এয়া স্বৰ্গদেউৰ অনুগ্ৰহ মাথো অনুগ্ৰহ নহয় ডাঙৰীয়া ভাবি চাওক ন্যায় সোধা ফুকনৰ বাপটো আপোনাৰ গাতহে আছে মই মাত্ৰ সোধৰ শেষত আজ্ঞা দিওঁতা মাথোন স্বৰ্গদেউৰ আগততো পঢ়াই কি কম মই হ'লে নিজলৈ টান পৰিলেও সমস্যা বা বিপদৰ পৰা মই পিছৰি নাথাকো দেউতাই ছাৰ স্বৰ্গদেউ ছাৰ সেয়া দেই কৃষ্ণ হেল্ল' তই কোন তোক কোনেও নেভেটিলে মই মানে ময়ে আৰু মোক কোনো নেভেটিলে নহয় ভেটাহেঁতেন এডোখৰ কেনেকৈ পাওঁহি হেল্ল' কোন মই তইনো ইমান ডাঙৰ মানুহে নিজকে মই বুলিহে চিনাকি দিয় কোৱা দেউতাই মই জানো মই নহয় সেইদিনাখন তিনিখন গোচৰত পৰি মুক্তি পোৱা দেখা সেই স্বৰ্গতে যে অকণমান ওপৰ সেইকাৰণে পটককে ধৰি ল'লে মই এনেকৈ খোজকাঢ়ি তই ইয়ালৈ খোজকাঢ়ি নাহি হাতী ঘোঁৰা ধোলাত আহিবলৈ তোৰ সাধ্য আছে জানো আৰু কাকো একো নুসুধা নেমেলাকৈ অকলে অকলে তই পং পং যাই খালে কেনেকৈ পালি জধামুখ নহ'লে ৰজামতিক চলিম কেনেকৈ হেৰি সেইদিনাহাতি হেৰি মেললৈ আহোঁতে মই বাট চিনি থৈ আহিছিলোঁ নহয় ডাঙৰীয়া সি কেনেকৈ আহিলে সেই কথা বাদ দিয়ক সি কিয় আহিছে তাকে সোধক দুখীয়া নিচলা দেখি সেই আটাই মোক বলিয়া বুলিয়ে কয় না বলিয়া পাতি অনা গোচৰখনত এই দেউতাই সুধিছিল নহয় এই সেইদিনা সেই স্বৰ্গদেউৰ সাক্ষাতে সেই টকাৰ কথা তেখেত কৰে মোৰ সাক্ষাতে কথা মোৰ দেখোন মনতে নপৰে স্বৰ্গদেউ এখাপ ওপৰ যে সেইকাৰণে অকণমান ডাঙৰকৈ পাহৰি থাকিলে পাহৰিবনো কেলে কওকচোন এই ৰাজ্যখনৰ অতবোৰ চিন্তা এই স্বৰ্গদেউ মোৰ স্বৰ্গদেউ সেইদিনা যে গোচৰ সুধিব দিনা ডাঙৰীয়া দেউতাই প্ৰথমখন গোচৰৰ বাবে 100 টকা দ্বিতীয়খনৰ বাবে 1000 টকা আৰু সেই তৃতীয়খনৰ বাবে 1 লাখ টকা কৈছিল এতিয়া মনত পৰিছেনে তাকেহে সেই মুখৰ কথাহে তাতে আকৌ সেই দেউতাই সোমৰূপৰ মুখৰ কথা কথাটো কিন্তু মিছা নহয় ডাঙৰীয়া যুক্তিমতে আপুনি টকা কেইটা তাক দিবগৈ লাগে যুক্তিমতেহে চুক্তি ভাঙিব হ'লে প্ৰথমতে যুক্তি ভাঙিব লাগিব ডাঙৰীয়া কি ক'ব এতিয়া এই ডাঙৰীয়া দেউতাই কি কয় ন্যায় সোধাত ডাঙৰীয়া সেই জগতে জনালো নিজৰ প্ৰাণলৈও টান পৰিলে তেওঁ কথা নেৰে নহয় এনে এজন পুৰুষ আৰু নোলাব আৰু দেই মই হ'লে একো উপায় দেখা নাই ডাঙৰীয়া নিজলৈ টান পৰিলেও ন্যায়ৰ পৰা পিছলিব নালাগে এইষাৰ কিন্তু আপোনাৰে মত গৈ থৈ এতিয়া অতবোৰ টকা ভৰিবগৈহে লাগিব এতিয়া দুয়োজনে ন্যায়সংগত আৰু যুক্তিসংগতভাৱে এই বিষয়টো মীমাংসা কৰক কেনেকৈ ফুলি আছে ফুলকে পাহি তুলিবৰ হতেই যোৱা নাই চিঙুটি যে কোমল ঠাৰিতে দুখ পায় তুলি লওঁতেই যে কেনেবাকৈ পাহি সৰি মাটিত পৰে কলীয়া ভোমোৰাটিলৈ চোৱা গোলাপকে পাহিক চুমাইটি দিবলৈ গুণগুণাই কেনেকৈ কাবৌ কৰিব ধৰিছে দেহি চিকুণ কলীয়াটিৰ প্ৰেমালাপত গোলাপকে পাহি কেনেকৈ পমি যোৱা দি গৈছে
অজৰ গোপিনীয়েহে যে কলীয়া কানাইৰ বাহিৰ সুৰত আপোন পাহৰা হৈছে। এয়াই আইদেউচোন আজি অকলে অকলে ফুল তুলিছে। কচোন কিনো ডাঙৰ কথা আৰু কিনো সৰু কথা? আইদেউ বাটৰ চেঙেৰা ডেকা এজনে মোহৰ ভাৰ বান্ধি ঘূৰি পৰিছে। হেনো 1,00,100 সোণৰ মোহৰ আছে। পিছে আমাৰ হ'ল কি? আইদেউ হাঁহ কাটি মনৰ জোখেৰে যিয়ে ভাত খুৱাব তাকে বোলে সোণৰ মোহৰ কিনি দি যাব। বাটৰ গলিয়া ওলাই মাটিয়া কাবুলনিলৈকে মই গৈছো তালৈকে। ঠিক আছে আইদেউ মই এতিয়াই মাতিম, আপুনি ফুলনিতে বহকগৈ। ইয়াতকৈ ডাঙৰ ধন ৰাখিছে আমালে। বাৰু কথা থোৱা, পিছে এই ধনেৰে কৰিবা কি? বৰ কৈ থাকিব লাগে অ। যিয়ে ভাত গাল দিব তাকে পইচা গাল দি থৈ গুচি যাম। আইদেউ ঘৰৰে ধন কথা যায় এতিয়া ইজনী তাৰ পাগলী হলি নেকি? ঘৰৰ ধন হল বুলি এতিয়া বাটৰ এটাক ভাত এসাঁজ খুৱাই ল'ব পাৰিনে? কাইলৈ তাৰ মুখেৰে গোটেইখনতে ফাটি ফুটি নোলাবনে? ভাত সাঁজ মনোমত হলে কিয় ফাটি ফুটি ওলাব? এৰা কোনেনো জানিব? আইদেউ এই ভাড়াৰ ভিতৰলৈ আহা কোনেও দেখা নাই। এইটোৱে ভাল কথা ক'লো। এই ভাড়াখন লৈ মই আহা মোক কোনো দেখা নাই নহয়। চিধা ইয়ালৈ আহিছিলে। আৰু ভাত সাঁজ মনোমত হলে এই কথা বিকাই ফুৰিব নালাগে নহয়। আৰু কেলে নাজানিলে ধনখিনি ৰাখি থব পাৰি হ'বলা। বাৰু ৰংদৈ আইদেউ দে দিহা লগাই বাৰু মই চাংমাই কওঁ ভাত বাঢ়িবলৈ। এইখন দেশত ভাত বুলিলে ভাতেই নেকি? গা পা ধোৱা দস্তুৰ নাই। পানী দে বাৰু গা ধুই ল। পানী চোতালতে আছে, গা ধুলে গৈ বাৰু দে। এই গা ধুলেগৈ হয় বুলি ধোৱা লাগে হয় বুলিলে ভাল আছিল নেকি? মই ধুৱাব লাগিব নেকি? তই যদি হয় লাখ টকীয়া আইদেউ হ'ব পিছত ধুৱাই দেখো না আমি কেনেকুৱা আইদেউ হ'ম? আমাৰ ইমানখিনি ভাত কাহানি হ'ব? আইদেউ মনে আপুনিয়ে পানী কলা ঢালি দিয়ক। সখীহঁত কোনেনো দেখিব? ভকত যোৱা গা ধোৱা পিৰাত বহা গৈ দে। মই চাংমাক ভাতৰ দিহা কৰিবলৈ কম গৈ দে। সোনকালে ঠাণ্ডা দিন। মোৰ গাত একেবাৰে খুচি হোৱা দি হ'ল। লাগি ধৰিছে কথা হেৰি তিতা তিয়নিয়ে এতিয়া ভাতৰ পাতত বহিবগে লাগিব নে? বোলো এতিয়া সেই তিতা তিয়নিখনে ভাতৰ পাতত বহিমগে নে? এতিয়া লাখ টকীয়া ভাত সাঁজ খাবলৈ কোনেনো দেখিব? গা ধুইতে তোনে ৰং দৈ সুধিলে ধনলে মোৰ লগা নাই, মোৰ লাগিছে ধনৰ গৰাকীলে। ইমান পটককে আমি লাগিলে নে তোৰ?
এই লাখ টকীয়া ভাত খাইছে নিজে খাব লাগে নাই পালেও আইদেউ গোট কৰা গুটি কৰিছ তাত ভাঙেনে এতিয়া কিয়কে গৰা খুৱাই কিহত আজি মোৰ গ্ৰহ মন্দ আজিহে পালো এই লাখ টকাতটো সেই বেহুগুনে ভাত দুটা দিওঁ ভকত তাতে তামোল আছে খাই যোৱা খাই এতিয়া যাবা খেদু খেদুকে থাকো তামোল সেই গৰু চুৰসকলে ভাল এতিয়া পঘা ধৰিবলৈ লাজ পাব নালাগে নহয় ভাতকেইটা খুৱাই দিলে যেতিয়া তামোলখনো খুৱাই দিয়ে উপায় গ'ল ইয়াত এখন খুৱাই হয় স্বৰ্গদেউ আজি কেইদিনমানৰ পৰা মোৰ গ্ৰহ মন্দ পাইছে আৰু তাৰে ফল আজি কেইদিনমানৰ পৰা ফলিয়াবলৈ লৈছে সিদিনা দেখিছেই নহয় অবাবত কিমানখিনি ধন ভৰণি হ'ল ডাঙৰীয়া আপুনি সেইটোলৈ খেদ নকৰিব ইয়াৰো এটা নিশ্চয় মহৎ উদ্দেশ্য আছে ঈশ্বৰে যি কৰে মানুহৰ ভালৰ বাবেহে এই কথাটো মনত ৰাখক আপোনাৰ দিনকাল ভাল হ'ব স্বৰ্গদেউ দুজনী অতিকৈ সাৰুৱা কিন্তু মনে যে নেমানে দেউতাই পালেহি আকৌ এই আপুনিয়াটো আজি বা মোৰ কপালত কি লিখা আছে ভগৱানেহে জানে তই কোন তই কিয় আহিছ ইয়ালে মোৰ ককাইকে পৰা উশাহতে দুটা প্ৰশ্ন দেউতা সৌজা মই এইবাৰে সৈতে তিনিবাৰে একেবাৰে নিবাৰ কৰোঁগে বুলি আহিছো আৰু মই ইয়াক চিনিছো সেই গোচৰত পৰি মুক্তি পোৱা তেতুন নামৰ দেখা আৰু ডাঙৰীয়া আপোনাৰ পৰা যে 1 লাখ টকা লৈছিল সেই ডাঙৰীয়াটোৱে স্বৰ্গদেউ ওপৰলৈ উঠাইছে মানে একেবাৰে সেই তললৈ মনা কোনটো পিছে বাঢ়িহে গৈছে স্বৰ্গদেউ যে সেই বন্দী নামটো মনত ৰাখিছে ধন্য কতে নাপায় হৈ কথা মোৰ নামে তেতুন নহয় জানো ই মোক তিনিবাৰে নিবাৰ কৰে নে তোক নিপাত কৰে ধৰিব নোৱাৰিছো দেই ইয়াৰ মাতটো শুনিলে মোৰ মতি প্ৰম হ'বলৈ ধৰে যিয়ে নহওক এই বিপদৰ সময়ত ধৈৰ্য ধৰাটো যুকুতি তই ইয়ালৈ যে সঘনাই আহি আছ তোৰ উদ্দেশ্য কি তোক কি লাগে সেই লাভগুণ বেছি বস্তু এটাহে দেউতাই মই কিছু সেই মোৰ আউল লগা কথা মীমাংসা কৰিবলৈ আহিছো বাৰু তোৰ কি ক'বলগীয়া আছে কৈ যা বাৰু দেউতাই প্ৰথমতে স্বৰ্গদেউ ঈশ্বৰকে স্বৰ্গদেউ ঈশ্বৰ কোনে কাক গা ধুৱাই দিয়ে আপদে বিপদে ৰঙে ধেমালিয়ে নিজৰ ঘৈণীয়েকে গিৰিয়েকক গা ধুৱাই দিয়ে কি ডাঙৰ কথা এইটো আকৌ তই ৰজাৰ আগত ফুটিবলৈ আহিব লাগে নে নহয় এই স্বৰ্গদেউৰ আগত কোৱা কথা বোলে সেই শিলৰ ৰেখা হয় সেইকাৰণে বোলো সুধি লৈছো আৰু তাৰপিছত দেউতা ঈশ্বৰ কোনে কাৰ সেই কিয়নি সলাই দিয়ে সেইটো কাম নিজৰ ঘৈণীয়েকৰ পাতে আৰু তাৰপিছত দেউতা ঈশ্বৰ কোনে কাক ভাত খুৱাই দিয়ে সেইটো তাৰ একে নগৰে কথা তাৰপিছত এই কোনে কাক তামোল ইয়াত বহুৱাই পেলাই হয় তামোল খুৱাই দিয়ে
ইনো একেবোৰ কথাকে তই বাৰে বাৰে চেষ্টা কৰি আছ সেইটো ব্যৱহাৰ বিষয়ানীয়ে বিষয়াক কৰে আপুনি আমনি কেলে পাইছে বুদ্ধিহে আছো তাৰপিছত আছে সেই দেউতাই চব কোনে কাৰ সেই ধন সম্পত্তিবোৰহে বৰ প্ৰায় ভৰাই থাকে সেইটো নিজৰ গৃহিণীজনীৰ কৰ্ম সেইটো আকৌ ৰজাৰ আগত আহি পেলাই বিচাৰিব লাগেনে এতিয়া স্বৰ্গদেউ সুধি সেই ওপৰত কোৱা আটাইবোৰ কথা মোৰ ওপৰত যদি কোনোবাই ব্যৱহাৰ কৰে তেওঁ মোৰ কোন হ'ব এমেলিয়াহে মই কওঁ শুন তেওঁ তোৰ ঘৈণী হ'ব স্বৰ্গদেউ কথা হ'ল যদি একেবাৰে খালা হ'ল না এতিয়া সেই দেউতা ঈশ্বৰে মাৰে বা কাটক কথা এষাৰ কওঁ এই দেউতা ঈশ্বৰৰ লগত সেই বন্দীৰ জোৱাই সম্বন্ধ ঘটিছে কথাটো ভালকে সেই গুণি চালেই হ'ল আৰু সেইদিনা পোৱা সেই 1,01,100 টকা কাৰ বৰ পেট ওলাই চালেগৈ হয় দেখোন ইমানখিনি সাহস তোৰ ইমান সাহস মই তোক এতিয়াই জংপুৰীলৈ পঠিয়াব পাৰোঁ বুলি তই জাননে নাজান ডাঙৰীয়া শান্ত হওক ডাঙৰীয়া ই কিন্তু মিছা কথা কোৱা নাই আপুনি এবাৰ কথাৰ তত্ত্বটো বুজি লওক যদি সঁচাই সঁচা কথা কৈছে তেন্তে আপুনি খং কৰাটো মিছা আৰু ডাঙৰীয়া আপুনি এটা কথা মন কৰিছেনে কেনে বিচক্ষণ বুদ্ধি তাৰ বুদ্ধিৰ ফলত অসম্ভৱো সম্ভৱ কৰিব পাৰে মোৰ বোধেৰে ই সাধাৰণ মানুহ নহয় বকৰাণীত গজা ভাল আমৰ আৰু ডাঙৰীয়া যিহতে সি বুদ্ধিৰ বলেৰে গৈ আপুনি আনন্দ